स्वागतम अस्सलामुअलैकुम स्टार्ट কৰিছোঁ আজিৰ ব্লগটো এতিয়া বাজিছে 10:30 মান আজি মই গাটো ধুই ললোঁ এতিয়া মই গাটো ধুই আহিছোঁ এতিয়াৰ পৰাই মই ষ্টাৰ্ট কৰিবলৈ যিখিনি পাৰোঁ দেখুৱাওঁ আৰু এয়া ছোৱালীজনী বহুত আমনি কৰি থাকে দেখিছে ন মাজে মাজে ডিষ্টাৰ্ব এটা জেং ছোৱালী জেং কণী লাগে এবাৰ কিবা লাগে এবাৰ কিবা লাগে এবাৰ কিবা লাগে কি লাগে কোৱাচোন এতিয়া যাওঁ কিচেন লাগি আছে কুকাৰটো কিবা এটা অলপ প্ৰব্লেম হৈছে বাজি থাকে এয়া এনেকৈ নমাই নিদিলে চিটি বাজি থাকে এনেকৈ নমাই নিদিলে চিটিটো বাজিয়ে থাকিব বহুত দিগদাৰ হৈছে কুকাৰটো আৰু এটা আছে ডাঙৰো আছে ডাঙৰটোত নবনাওঁ বেছি নবনাওঁ যিহেতু দাইল সৰু এটাও আছে সেইটো এতিয়া মই ইউজ কৰিবলৈ দেখিছে নহয় ব্লগটো ষ্টাৰ্ট কৰিবলৈ এতিয়া আমনি ষ্টাৰ্ট এইজনী আমনি কৰা ছোৱালীজনী হাই মিঠু কোৱা এইয়া পাৰিলে ক'বলৈ এয়া ভাজি বনাবলৈ থৈ দিছোঁ ৰেডি কৰি এইবোৰ পাচলি মায়ে কাটি থৈ দিছে মায়ে ধৰে কাটি খেলা অকণমান খেলা আহি আছোঁ মই দেই তুমি খেলাচোন ফচি গ'ল বুলি এতিয়া এইটোলৈ লাগি থাকিব ছোৱালীজনী ৰ'বা মই কৰি দিছোঁ নহয় স্কুটি ভালকৈ ঘূৰোৱাচোন ভালকৈ ঘূৰোৱা ভৰি লগোৱা ঘূৰোৱা এইয়া দেখিছে এটা পেডেলত ভৰি দি তেনেকৈ ঘূৰাই যায় একচুৱেলি ইণ্টাৰেষ্টে নাই চাইকেলটোৰ প্ৰতি তাই বেছি বদমাচিবোৰহে এইবোৰ মানে দা কটাৰী লোহা বস্তু আৰু কি ধৰিব আৰু দেই ছোৱালীজনী যিমান লুকুৱাই থ'লেও তাই সেইবিলাকতে ইণ্টাৰেষ্ট গৈছে পাতিম মানে কিবা কৰোঁতে দেখিছে কি হ'ল ইয়াত মানে মই অথনি কিবা এটা বনাব লৈছিলোঁ বনোৱা নহ'ল সেয়া তেল পিঁয়াজ অকণমান থাকি গ'ল এতিয়া মই ভাজিখিনি পাতোঁ এতিয়া মই নিমখ আগত দিছোঁ নিমখ হেনো আগত দিলে তেল অকণমান মানে কম লাগে বুলি কয় মাহঁতে কয় সেয়ে ময়ো এই টিপছটো ট্ৰাই কৰি চাওঁ আৰু দেই মতে নিমখ মই আগতে দি দিছোঁ সেইকাৰণে আহিছে তেল ল'বলৈ আহিছে এতিয়া এটা বস্তু টানি থাকিব এয়া এটাৰ পিছত এটা যোৱা তোমাৰ লগত লাগোতে দেখিছা নাই মোৰ পুৰি যাব লৈছে জল্দি যোৱা পুৰিয়ে যাব লৈছিলে পিঁয়াজ যোৱা দেখিছে কাম বঢ়াই আছে এইফালে নকৰিবা থৈ দিয়াচোন এতিয়া গোটেই বাচনখিনি উলিয়াই পেলাব নকৰিবা ঐ দিয়ক আৰু কাম নবঢ়াব দেই আপুনি থৈ দিয়কচোন থৈ দিয়ক ধোৱা বাচনবোৰ নকৰিবা সেই কিবা আহিছে শিয়াল আহিছে জানা শিয়াল চব পেলাই আছে এতিয়া বেচিনত ধোৱাখিনি আকৌ ধোৱাব মোক এতিয়া কাম বঢ়াইছে মোৰ নকৰিবা মই কান্দি দিম এতিয়া সঁচাই কান্দিম মই এতিয়া চাবা কান্দো থোৱা মই কান্দিছোঁ চোৱা
চোৱা সঁচাই কান্দিছোঁ চোৱা চব উলিয়াইছে চব এতিয়া মোৰ কাম বঢ়াব ভালেই হ'ল দুবাৰ ধুম ন ধোৱাটোকে ধুৱাই থাকা সেইটো লাহেকৈ পেলাবা দেই ভাঙি যাব দিয়া এইটো ইয়াত থৈ দিওঁ ভাঙি যাব নহয় হৈ গ'ল নাই ইয়াত একো নাই আৰু হৈ গ'ল চোৱা শেষ চাওক এতিয়া হৈ গ'ল এই দিয়া হৈ গ'ল দেখিছে নাই জিদ নিদিলে নিদিব এতিয়া লৈ বহি গৈছে আৰু কি কৰিবা ন আৰু কাম নবঢ়াবা না থৈ দিয়া হৈ গ'ল সেইকেইটা বচা আছিলে সেইকেইটাকো দি দিছা অঁ দি দিয়া ঠিক আছে চব দি দিয়া দেই এতিয়া যোৱাচোন তুমি নানাক চাহ খাবলৈ মাতি দিবা যোৱা নানাক ক'বা কি মায়ে যে চাহ খাবলৈ মাতিছে ক'বা যোৱা জল্দি হৈছে শান্তি অৱস্থা বেয়া কৰি দি আপোনালোকে দেখিলেই নহয় কিমান উৎপতীয়া ধোৱা বাচনখিনি আকৌ বেচিনত এনেকুৱা এটাই কৰিয়ে থাকে ৰাতিও কৰে মানে ইমানেই উৎপাত কৰে নহয় কেতিয়াবা বহুত খং কৰিও উপায় নাই আৰু কৰিবই সৰু ল'ৰা ছোৱালী এতিয়া মই আকৌ ধুব লাগিব এইখিনি পাৰে তেনেকেই আৰু ব্লগ বনাবলৈ কেতিয়াবা বহুত দিগদাৰ হৈ যায় টাইমে নিমিলে তাই ইমানে কাম বঢ়াই থাকে নহয় এইফালে কৰি আছে কাম সেয়া এবাৰ বদনা লৈ গুচি থৈ দিয়া গা ধুব অজু কৰিম বুলি কৈছে নামাজ পঢ়িবলৈ তাই সেইটোকো টানি লৈ গৈছে নাপায় দেই এইবোৰ নকৰিবা এইবোৰ কি কৰিছা ডান্স কৰিছা নি নানা খং উঠিব এতিয়া থৈ দিয়া ভাল ছোৱালী হোৱা ন তুমি নানাইকে ভয় খুৱাইছে বেটেৰে দিয়ক বুলি তাই উল্টা আৰু ভয় খুৱাই থৈছে আৰু এবাৰ কি কৰিবা কোৱাচোন আৰু আছে নেকি কিবা কাম পানী খেলিবলৈ যাবলৈ ৰেডি হৈ আছে তাই এইজনী কান্দুৰী বাইদেউ এতিয়া কান্দিব মই যাব নিদিলোঁ বাহিৰত পানী খেলিবলৈ এতিয়া কান্দিব মোক পানী খেলিব যাব নিদিলে বেয়া লাগিছে মোৰ ছোৱালীজনী তুমি গা ধুলা নে নাই আকৌ পানী খেলিব লাগে যে এজনী জেঙীয়া চাই লোৱা নিজকে নিজে এজনী চোৱা ভালকৈ চোৱা তুমি হয় নে নহয় চোৱাচোন তুমি হয় নে নহয় কান্দুৰী হয় নে নহয় দেখিছে মোৰ চুলিৰ অৱস্থা কি হৈ গ'ল তাইক লাগোতে তাৰপিছত আৰু ফুচলাওঁতে তাইৰ লগত তাইৰ নিচিনাই কৰি দিওঁ মানে সৰুৰ লগত সৰু নিচিনা সেইবোৰ কৰোঁতে মোৰ চুলিৰ অৱস্থা কি হৈ গ'ল দেখিছে সেইবোৰ কৰোঁতে এটা ভুলো হৈ গৈছিলে জানে নাই এইফালে ভাত পাতি গৈছিলোঁ দমতি কমজোৰত এইফালে ভাজি পাতি থৈ গৈছিলোঁ ভাতটো লাগুৱে হৈছিলে ভালে বহুত জ্বলি নগ'ল ভয় লাগি গৈছিলে আৰু ভাজিটো অলপ লগা নিচিনা হৈছিলে তেল সৰহ আছিলে বুলি নালাগিলে আৰু ভাগ্য ভাল নহ'লে আজি জ্বলা খাব লাগিলেহেঁতেন ভাত খুৱাব লাগিব এতিয়া তাইক বাইদেউজনীক ভাত খুৱাবলৈও বহুত প্ৰব্লেম ভাত খাওঁ সাধু ক'ব লাগিব শিয়ালৰ সাধু ক'ব লাগিব বান্দৰৰ সাধু ক'ব লাগিব যেতিয়ালৈকে সাধু কৈ থাকিম
তেতিয়ালৈকে খাব। সাধু কোৱা বন্ধ কৰি দিওঁ যদি তেতিয়া নাখায়। এতিয়া সাধু মানে মইতো ইমান সাধু ক'তনো জানিম, সদায় এটা মনত নপৰে, এনেই বনাই যি টি কৈ থাকোঁ, মনতো নপৰে কিনো বনাম। এতিয়া কেতিয়াবা মনত নপৰিলে ৰখি ভাবি থাকোঁ তাই কি বনাম সাধু, তাই তেতিয়া হৈ গ'ল যায় হাত সাৱটি বহি থাকিব, নাখায় আৰু। সেইটোৱে বহুত কুচলাব লাগে তাইক, ভাত খুৱাই দিব। মোৰ বহুত টোপনি ধৰিছে, ৰাতি বহুত দেৰি হৈছে হোৱা, 1টামান বাজিয়ে গৈ আছে। যেতিয়াৰ পৰা মই ইউটিউবৰ লগত জড়িত হৈছোঁ নহয়, চেনেল খুলিছোঁ, তেতিয়াৰ পৰা মোৰ টোপনিও বহুত ক্ষতি হৈছে। কাৰণ মানে মোক যেনেকুৱা সকলোৱে মোৰ ভিডিঅ' চাইছে আৰু তেওঁলোকে কমেণ্ট কৰিছে, মেছেজ কৰিছে, তেওঁলোককো মোৰ ৰিপ্লাই দিব লাগে আৰু তেওঁলোকৰো মই ভিডিঅ' চাওঁ যিমান পাৰোঁ। মই দিনটো সময় নাপালেও মই সেই তেতিয়া ৰাতিয়ে চাই হ'লেও তেওঁলোকৰ ভিডিঅ' চাই দিওঁ। সেই বহুত দেৰি হৈ যায় এনেকৈ কৰোঁতে টোপনি সেইকাৰণে বহুত ধৰি আছে। এতিয়া সোনকালে তাইক ভাত খুৱাই মই ভাত চাত খাই আৰু আজৰি হৈ যাম আৰু পাৰিলে চাওঁ। কৈছোঁহে কিন্তু টাইমে নাপাওঁ, টোপনি বহুত ধৰিছে। এনেও মোৰ দিনত টোপনি ক্ষতি হ'লে মোৰ বহুত বেয়া লাগি থাকে।